ইয়াতে আমি আহিব নংষ্টং পৰা আমাৰ 30 কিলোমিটাৰমান আছে। একদম অৱস্থা বেয়া হৈ গৈছে। ইয়াতে নংষ্টং টাউনৰ এটা চহৰত মানে সোমাইছোঁ। ইয়াতে মানে অলপ ভাগৰ লাগিছে, মানে জাষ্ট আমি টাউনত সোমাইছোঁ। ইয়াতে মানে খাচীবিলাকৰ ঘৰ আছে। ইয়াতে ঘৰবিলাকো মানে একদম টিনৰ হয়। আমি ইয়াতে আহি পালোঁ আৰু আহি কেনে আমাৰ এনেকুৱা অৱস্থা হৈ গ'ল, গোটেইকেইটা বমি কৰি আছে। আৰু আমি বাৰে বাৰে ৰখি আছোঁ, ইমান মানে কি কওঁ, ল'ৰাবিলাকৰ মানে গৰমতে বমি হৈ গৈছে। হঠাৎ এটা বা দুটা গাড়ী আহি থাকে মালটানা। তাতে ট্ৰেন্সপৰ্ট চাগে ভিতৰত ইমান এটা নাই। আমি আহিছিলোঁ যদিও ইমান মানে দেখা পোৱা নাছিলোঁ, এতিয়া চাগে আহিছে। গছবিলাকো ইমান ভালে আছে, পাইন গছ। ৰাস্তাবিলাকো ইমান চাফা, লেতেৰা ইমান কৰা নাই। আৰু বৰষুণ দিছিলে আৰু এতিয়া ইমান ৰ'দটো দিছে, মূৰত আহি লাগিছে। চাগে ৰ'দটো এৰিব, বাকী বৰষুণো আহিব। তাতে বোলে সদায় বৰষুণেই দি থাকে। এতিয়া চাওঁ তাতে যাই কিনে কি হয়, বৰষুণ দিয়ে নে নিদিয়ে। ফাইনেলি আহি এটা ভিউ পালোঁ ইয়াতে, আৰু ইউটো চাই কেনে একদম চকু কপালত উঠি যায়। মই সেই তাতে ওপৰত আছিলোঁ আৰু হঠাতে এইপিনে এটা বস্তু দেখিছোঁ। বোলো আপোনালোকক দেখুৱাওঁ বলক। সৰু ডাঙৰ বহুকেইটা শিল আছে, সেইকেইটা উঠি কিনে ওপৰত যাব লাগিব। এই ঠাইখিনি য'ত আমি আছোঁ, এই ঠাইটোৰ নাম চাগে নথলং বুলি কয়। ইয়াতে অলপ বহি দিওঁ। আৰু এইটো তাতে ঝৰ্ণাটো আছে, ডাঙৰ হয় চাগে, ওচৰত গ'লে গম পাম। আৰু তাৰে ছাইডত ইফনে ভেড়া ছাগলী আছে খাই। তো এই ভেড়া ছাগলীকেইটা ওচৰত যাম। বোলে ভেড়া ছাগলী নে গৰু হয়। আচ্ছা, তাতে যাব খুজিছিলোঁ। এই ঝৰ্ণাটো মানে পাৰ হোৱা ঠাই নাই ইয়াতে ওচৰেদি, আৰু এইটো যাব লাগে তেতিয়াহ'লে আগেদি ঘূৰি কেনে এইটো যাব লাগিব ওপৰত। গতিকে ইমান ৰিস্ক লৈ যোৱা নাযায়। আৰু বহুত সময় হৈ গৈছে, যিমানখিনি চাব লগা আছিল চালোঁ, এতিয়া যাম।